এভৰিৱান আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এৰিছে মই ক'ত আছোঁ, পুৰা বাগানৰ মাজত আছোঁ। মানে কোনখিনি জেগাত ময়ো সঠিককৈ গম নাপাওঁ, খালি এওঁৰ লগত ওলাইহে আহিছোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাস্তাৰ পৰা। দেখিছে হাইৱে কাষতে আছোঁ, পুৰা মানুহবিলাক অহা যোৱা কৰি আছে। আমি যাবলৈ ওলাইছোঁ আমাৰ এওঁ মানে ভনীয়েকৰ ঘৰলৈ, সৰুজনী ভনীয়েক, সিহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। আজি বিয়া হোৱা এতিয়া 2 বছৰে হ'বলৈ হ'ল, এতিয়া আজি যাবলৈ ওলাইছোঁ। সেইকাৰণে একদম পূৰা চাদৰ মেখেলা পিন্ধি একদম পূৰা নতুন কৰি ওলাইছোঁ। যিহেতু নতুনকৈ যাম আৰু সিহঁতৰ ঘৰত শাহুৱেক শহুৰেক চব আছে, সেইকাৰণে চাদৰ মেখেলাযোৰ পিন্ধি ওলাইছোঁ। নিজৰ মানুহৰ ঘৰলৈ আহিছোঁ ন, যিহেতু প্ৰথমবাৰ যাম মানে, আৰু বৌক হয়। এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ, পূৰা গছৰ মাজে মাজে। কি ধুনীয়া পৰিৱেশ, গৰম দিনত এনেকুৱা পৰিৱেশ পালে আৰু কি লাগে, একোৱে ভাষাই নাই। চাওক আমি অকণমান চাহ জেগাত ৰখিছোঁ ন। কি এইখিনি জেগাখিনিৰ নাম? অঁ, এইখিনি বোলে শিঙৰি গেটখনৰ অলপমান আগত আৰু এইপিনে ঘৰ। ভণ্টিৰ ঘৰ ক'ত আৰু কোনখিনি জেগাত মই আজিলৈকে গৈও পোৱা নাই, মানে শুনিহে পাইছোঁ নামটো, কিন্তু গৈ পোৱা নাই। আজি প্ৰথমবাৰ যাম, আপোনালোককো লৈ যাওঁ ব'লক। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে দেই। আৰু পোৱালিটো আছে যে, পোৱালিটোক লগ ধৰিবলৈ গৈ আছোঁ। বিশেষকৈ টিকলু মিকলু পোৱালিটো আছে, দেখাই আছোঁ চব। এতিয়া গৈ আছোঁ, অকণমান সময় ৰেষ্ট ল'লোঁ চাহ জেগাত। তাৰপিছত এতিয়া ধুনীয়াকৈ গৈ আছোঁ আমি দুটা। এয়া আমি আহি বৰচলা ৰোড পালোহি। বৰচলাত কিন্তু মই আজি প্ৰথম আহিছোঁ, ইমান দিন হ'ল, কিন্তু আজিলৈকে কোনো দিন আহি পোৱা নাই আৰু আহিবলগীয়া কোনো নাইও যিহেতু। আৰু ইয়াত বহুত বেলেগ বস্তু এটা দেখিলোঁ, নলবাৰী দেখিলোঁ। মই কৈছোঁ হা, আমি ইমান জল্দি নলবাৰী পালোঁ যে কিয়? তাৰপিছত কৈছে নাই, ইয়াতে নলবাৰী বোলে গাঁও এখনৰ নাম আছে, কিয়নো ইয়াত মানে নলবাৰী মানুহ বহুত আছে, সেইকাৰণে ইয়াত নলবাৰী বুলি দি লৈছে চাগে, নাজানো দেই মই ইমান। এইটো নামঘৰটো ছাইডতে ভণ্টিহঁতৰ ঘৰ পালোঁৱেই। মই প্ৰথমবাৰৰ কাৰণে যাম, কোনবা আছে কি আছে একো গম নাপাওঁ। আপোনালোক আকৌ দেখামি, এইখন ভণ্টিহঁতৰ ঘৰ পাই গ'লোহি। মোক চিনি নাই পোৱা নেকি? আমাৰ বাবু তাণ্ডৱ দেখিছে। অ' মোক কাপোৰ খুলিয়ে দিছোঁ। আমাৰতো কাৰ ঘৰলৈ আহিছোঁ আজি? কাৰ ঘৰলৈ আহিছোঁ? তোমালৈ মই চকলেট আনিছোঁ নহয়। কি হয়? মধুৰিআম? সেই মাতি আছে। কোন আহিছে সুধিছে? কোন আহিছে কৈ দিয়া। এয়া ভাত। ঘৰটো দেখি আগতে যে অসমীয়া চিনেমাবোৰত এনেকুৱা ঘৰবিলাক আছিলে ন, পূৰা মনত পৰি গৈছে। আজিকালি এনেকুৱা ঘৰ দেখিবলৈ নাপাওঁ, বহুত বেছি ভাল লাগিছে ঘৰটো। যাওঁগৈ দেই ঘৰলৈ। ক'ত সোমাইছা? অঁ, তাত তাৰ চাইকেল গাড়ী আছে, চাইকেল সেয়া উলিয়াই আছে দেখিছে। ছিঙিব এতিয়া। অঁ, নিছিঙেতো। অঁ, ছিঙিলে। অঁ, কৈছোঁ এনেকুৱা আৰু এটা আহি আছে ৰ। চাওঁ কি লাগিছে চাওঁ। চাবোন দি দিওঁ। ইয়ে, এতিয়া ভণ্টিহঁতৰ ঘৰতে আছোঁ, অকণমান পিছতে যাম। চাহ তাহ খালোঁ বাৰু। ভাত খাবা নোখোৱা? ভাত খাবলৈ একেবাৰে মন নাই, গৰমত যে ভাত খাবলৈ মন নাই। তেওঁ জোৰ জবৰদস্তি কৰিছে ভাত খাবলৈ, নাজানো আৰু কি কৰোঁ কি নকৰোঁ। সেয়া ৰখি আছে। কেনেকুৱা লাগিছে? গৰম লাগিছে। আমাৰ মেইন উদ্দেশ্যটো হৈছে বাবুক লগ কৰা, আৰু বাবুৱে দিছে আমাক ঠিকছে কোবাইছে। চবকে কোবাই বোলে, ওচৰৰ যিমান মানুহ আছে চবৰ লগতে কাজিয়া লাগে। এতিয়া বোলে গা ধুই আছে, আৰু মোকো গা ধুৱাই দিয়ে গৰম পানী দি। কৈ আছে এয়া আজি আহিছোঁ প্ৰথম, বিয়া হোৱা 1 বছৰ হৈ গ'ল, আজি আহিছোঁ সিহঁতৰ ভনীয়েকজনী ঘৰলৈ, সৰু ভনীয়েকৰ ঘৰলৈ। এয়া বাবুক গা ধুৱাই কৰি ফুট দি আছে দেখিছে। ফুট দিবলৈও শান্তি নিদিয়ে। বেগটোত মোলে তাৰ খেলা বস্তুবিলাক ভৰাই দিছে। এয়া মাকে ফুট দি আছে দেই। নাকতো ফুট লগাইছে, নাকতো লগাইছে। মাইনা এয়া আমাক এতিয়া ভাত বাঢ়ি দিছে। আমি ঘৰতে ভাত খাই আহিছিলোঁ, আমাৰ ভাত খোৱা প্লেনিং নাছিলে, আমি বেলেগ এটা কামতহে আহিছিলোঁ। তাৰপিছত এয়া ভাত খাব দিলে, তেওঁ খাইছোঁ, আৰু আমাৰ বাবু বহি আছে ওচৰতে, এয়া নেমু খাই আছে। ৰঙা হৈ গ'ল। আমি ভাত পানী খাই এয়া বাবুৰ লগত খেলি আছোঁ ন। বাবু মামাক নহয়, মামীহে পাৰে খুলিব। মামীক মাতা। মামী ভালনে বেয়া? ভাল। মামীয়ে চকলেট আনি দিছে ন বাবুক? মোক দিয়া, মই খাই দিওঁ। আম খাই আছে বাবুক। কোনে মাম খুৱাই আছে?
এতিয়া গৈছোঁ এই বাবুৰ আইতাকৰ ৰুমত। আইতাকৰ ৰুমটো বহুত বেছি ঠাণ্ডা, সেইকাৰণে তালৈ মাতিছে এজনী বাবুৰ আইতাক হয়। ঘৰত বেলেগ মানুহ নাই, আইতাক আৰু মাকে আছে আৰু বাবু আছে, সিহঁত তিনিটাই আছে ঘৰত, বেলেগ মানুহ নাই, নাছিলে সেইকাৰণে লগ নাপালোঁ আৰু। বাবু বাবু বাই বাই বাই। আমাক এইটো লোৱা চেণ্ডেল চা তাৰ চেণ্ডেল বাই বাই দিয়া তাত টাটা। অ' হেলমেটটো পিন্ধা, নিপিন্ধো। বাই বাই, আমি যাওঁ। নিপিন্ধো হেলমেট। অহ পৰিলে। তুমি পিন্ধিবা নেকি হেলমেট? বাই, যাওঁ হা, বাই টাটা। নিবানে? মোক নিনিয়ে নেকি? নিম, যোৱা বাই। অ' মাৰি দিব। যাম মামা লগত, তুমি থাকা। বাবু আৰু আইতা পাপা বনাব, মই খাম তাতে। মামা মামী বনাব, যা। মই খাম, মামী বনাব, মই খাম, তই নালাগে। বাই বাই, ব'লা যাবলৈ দিছে। তোমাক মাৰি থাকো যে যোৱা তোমাক মাৰি থাকো বা। এতিয়া ভণ্টিহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। এয়া আমি আহি পালোঁ ঢেকীয়াজুলিত ৰখিলোঁ, এটা আইচক্ৰীম খালোঁ দুইটাই। আৰু এইটো ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ, আশা কৰোঁ সকলোৱে চাই যাতে ভাল পালে, আৰু বাবুক কেনেকুৱা লাগিল সকলোৱে জনাব দেই।